চলিছে ইতিমধ্যে UPPLৰ প্ৰচাৰ অভিযান সফল হৈছে বুলি ক'ব লাগিব। আমাৰ ডাইৰেক্টলি আমি 8টা সিটত কণ্টেষ্ট কৰিছোঁ আৰু 8টা সিট আমাৰ খুব ভালকৈ প্ৰচাৰ অভিযান চলি আছে। আমাৰ গ্ৰাছৰুট লেভেললৈকে বুথ কমিটিলৈকে ষ্ট্ৰংলি কাম কৰি আছে আৰু এইবাৰ নিৰ্বাচনত 8টা সিট জিকাটো নিশ্চিত হৈছে আৰু BJP আৰু UPPL মিলি পেলাই এই 12টা যিটো সিট আছে আমাৰ কাউন্সিলৰ ভিতৰত 12টা সিটটো জিকিবলৈ গৈ আছে। ইয়াত কোনো সন্দেহ নাই আৰু অসমত BJP নেতৃত্বাধীন চৰকাৰ পুনৰ আহিব, NDA চৰকাৰ আহিব আৰু এই কাৰণে আহিব যে ইয়াত কোনো ৰাইজৰ কাৰণে হাতত অচল বিকল্প নাই। যিটো মহাজোঁট আছে ইয়াত কোনো ফেচ ভেলু নাই। ৰাইজে হাগ্ৰামাৰ মুখত চাই ভোট নিদিয়ে, বদৰুদ্দিনৰ মুখত চাই ভোট নিদিয়ে। ভোট দিবৰ কাৰণে কংগ্ৰেছৰ কোনো লিডাৰ নাই আৰু সেইকাৰণে ৰাইজে এতিয়া BJP অগপ আৰু UPPLৰ যিটো নেতৃত্ব সেই নেতৃত্বৰ মাজতে ৰাইজে আজি মতদানটো দিবলৈ গৈ আছে, ভোটটো দিবলৈ গৈ আছে আৰু নতুন পুনৰ BJP চৰকাৰ আনিবলৈ ৰাইজে সিদ্ধান্ত লৈছে। চাওক, মাইনৰিটি ভোটটো মাইনৰিটিয়ে ডিচাইড কৰিব, কিন্তু ইতিমধ্যে UPPLত বহুত মাইনৰিটি যোগদান কৰিছে আৰু সকলো জাতি জনগোষ্ঠী এইবাৰ দলে বলে ওলাই আহিছে। আপোনালোকে দেখিছে সদায় BPFৰ পৰা হাজাৰ হাজাৰ মানুহ আমাৰ তাত জইন কৰি আছে আৰু সেইকাৰণে এই 4টা যিটো সিটৰ কথা কৈছে চিডলিলৈকে, এই সিটকেইটাত কোনো সন্দেহ নাই, প্ৰত্যেকটো সিট UPPLে জিকিব, এইটো চিয়ৰ হৈছে। ফাৰ্ষ্ট ফেজৰ 47টা সিটৰ ভিতৰত 47টা সিট মিত্ৰজোঁটে পাবলৈ গৈ আছে। মহাজোঁটে ইয়াতে এখনো আসন নাপায় আৰু যিটো কৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী জননেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কোকৰাঝাৰলৈ আহিব, ইয়াৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আজি আকৌ BPF প্ৰধান হাগ্ৰামা আপোনাৰ ওপৰত অভিযোগ হৈ গৈছে, আপোনাৰ দিল্লীত সম্পত্তি আছে, গুৱাহাটীত সম্পত্তি আছে। হাগ্ৰামা মহিলাৰীয়ে যদি দিল্লী গুৱাহাটী মোৰ সম্পত্তি ওলাই দিব পাৰে তেনেহ'লে মই নিজে জেলত যাম। কিন্তু হাগ্ৰামা মহিলাৰীৰ সম্পত্তি ওলাই দিয়াৰ পিছত হাগ্ৰামা মহিলাৰী জেলত যাব সাজু আছেনে নাই ৰাজহুৱা কৰক। হাগ্ৰামা মহিলাৰী 17 বছৰত কিমান সম্পত্তি কামালে, ক'ত হোটেল কিনিলে, ক'ত বিজনেছ কৰিলে, এইটো ৰাজহুৱা কৰক সাহস গছি যদি। আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ যদি কোনোবা সম্পত্তি দিল্লী গুৱাহাটী ক'ৰবাত ওলাই দিব পাৰে, হাগ্ৰামা মহিলাৰী নহয়, মই নিৰ্বাচন প্ৰচাৰ বাদ দি মই নিজে জেলত যাম। আৰু হাগ্ৰামা মহিলাৰীৰ কথা কোনো ভেলু নাই। তেখেতে ঠগ প্ৰবঞ্চনা কৰি ভ্ৰষ্টাচাৰ কৰিছে, ৰাইজক ঠগাই পেলাই লুটি পুটি 2300 কোটি টকা আত্মসাৎ কৰিছে। আজি হোটেল বনাইছে, ক্ৰেচাৰ মেচিন বনাইছে, দুনিয়াৰ বেপাৰ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। মই তেখেতক বেপাৰী বুলি ক'ব লাগে, সেইকাৰণে মোক কৈ থাকে, মই সেইবিলাক শব্দ ক'বলৈ ভাল নাপাওঁ। সেইকাৰণে আজিৰ পৰা ময়ো কৈছোঁ যে বড়োলেণ্ডৰ চবচে ডাঙৰ বেপাৰীটো হ'ল হাগ্ৰামাতকৈ ডাঙৰ বেপাৰী আৰু বড়োলেণ্ডত একো নাই। গতিকে মই হাগ্ৰামা মহিলাৰীক ৰাইজক যাতে ঠগ প্ৰবঞ্চনা নকৰে, তেখেতে বেপাৰী হিচাপে থাকক, বেপাৰ কৰক। ৰাইজক ৰাজনৈতিক প্ৰতিনিধিত্ব যিহেতু তেখেতে দিব নোৱাৰে, ভাল শাসন যিটো দিব নোৱাৰে, তেখেতে ৰাজনীতিৰ পৰা সন্ন্যাস লওক, মই এইটো আহ্বান কৰিছোঁ। কেন্দ্ৰীয় নেতা আহিব, ৰাজ্যৰ নেতা আহিব, বহুখিনি নেতা এই আমাৰ 3rd ফেজৰ কাৰণে কেম্পিং কৰিবলৈ আহিব। থেংক ইউ।